সিডলি বাই ইলেকশনত আজিয়ে ৰিজাল্ট দিব পাৰে যে আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া 50,000কে অধিক ভোটত বিজয় হ'ব। माइ जिगाबजों दै गुदुं फुदुंबाय थायोमोन माइ जिगाबजों दै गुदुं फुदुंबाय थायोमोन কি নিৰাপত্তাৰ যেটো পৰিবেশ এইটো যাহাতে কোনোদিন আকৌ হেৰাই না যায় এই পৰিবেশটো সবে উপলব্ধি কৰিছে সবৰ মুখে মুখে বিটিআৰৰ শান্তি আইছে নিৰাপত্তা আইছে উন্নয়ন আৰম্ভ হৈছে গতিকে এই ট্ৰেন্ডটো সদায় ৰাখিব লাগে আগৰ বিপিএফৰ সময়ত যেটো হত্যা হিংসা দুৰ্নীতি অপশাসন এইবিলাক হৈ আছিল মানুহ ভয় ভীত কিবা কিবি এইবিলাক বেয়া দিনবিলাক সবে পাহৰি যাবলৈ বিচাৰিছে গতিকে সুন্দৰ এটা পৰিবেশ আৰু সিডলি বাই ইলেকশনত আজিয়ে ৰিজাল্ট দিব পাৰে যে আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া 50,000কে অধিক ভোটত বিজয় হ'ব। ৰাইজে কি কাৰণত ভোট দিব ছাৰ? বিটিসি শান্তি হৈছে আগত অশান্তি আছিলে মাটিবাৰীৰ কাম কাজ হোৱা নাছিলে আজি মাটিবাৰীৰ কাম কাজ হৈছে শিক্ষা অনুষ্ঠানবিলাক জৰাজীৰ্ণ আছিলে লাহে লাহে শিক্ষা অনুষ্ঠানবিলাক ভাল হৈছে ৰাস্তা ঘাট কালভাৰ দলংবিলাক লাহে লাহে বনোৱা আৰম্ভ হৈছে মানুহে অৰুণোদয় পাইছে বিভিন্ন আঁচনি পাইছে আঁচনি পোৱাৰ ওপৰত সবতকৈ ডাঙৰ কথাটো হৈছে মাটিবাৰীৰ সমস্যা সমাধান হ'বলৈ ধৰিছে আৰু শান্তি আহিছে নিৰাপত্তা আহিছে এই তিনিটা বিষয়টো সবচে গভীৰভাৱে ৰাইজে লৈছে সেইটো মই দেখিবলৈ পাইছো। বিপিএফৰ মাইনৰিটি লিডাৰ এটাই কৈছে যে দাদা এইটো মই জানো 1950 60 70 80 90 100 এইখিনি সময়ত অসম আন্দোলন হ'ল বিদেশী আন্দোলন হ'ল কিবা হ'ল হেন টেন বহুত ঘটনা হৈ গ'ল আজিৰ বিটিচিৰ কথা পাতক আজিৰ বিটিচিত কোনে কিমান মাটিৰ অধিকাৰ পাইছে আজিৰ বিটিচিত কোনে কিমান অশান্তিত আছে না শান্তিত আছে আজিৰ বিটিচিত কোনে নিৰাপত্তা পাইছে না পোৱা নাই এই কথাটো পাতক গতিকে এইবিলাক কোনবা এজন দুইজন পুৰণি চিন্তাক লৈ সমাজক মানে নেগেটিভ প্ৰচাৰ কৰিব বিচৰা মানুহবিলাক কৰি থাকিব আৰু আজিৰ সমাজখনে বুজি পায় মাইনৰিটি সমাজ মাইনৰিটি জনগোষ্ঠী হওক বড়োই হওক ইয়াতে ৰাজবংশীয় কোনো পিছ পৰি থকা নাই সকলো আজি চিন্তা কৰিবলৈ জানা হৈছে কোনটো পথত গ'লে ভাল হ'ব আৰু গতিকে এজন দুজন মানুহে উল্টা পুল্টা কোৱা কথাবিলাক কোনো ইয়াত নামানে এই কথাটো স্পষ্ট। বহুত অঞ্চল ছাৰ এইখিনি অঞ্চল ডেভেলপমেণ্ট হোৱা নাই গতিকে আপোনালোকে চালাকাটি অঞ্চলটোত আমাৰ MCLA এতিয়ালৈকে জিকা নাই চালাকাটি অঞ্চলত অধিক সময় BPF এটা টাৰ্মৰ কাৰণে GSP বা ওবৰৰ পৰা জিকিছিলে গতিকে তথাপিতো এতিয়া আমি চালাকাটিত কাম আৰম্ভ কৰিছোঁ আৰু আজিয়ে মই আহি 3-4টা কালভাৰ কিবা কিবি দেখিছোঁ আজি অলৰেডি মই কৈ দিলোঁ ডিচেম্বৰত কাম হৈ যাব সব কাম সো তেনেকুৱা কৰি চালাকাটিত মই জানো ঢলমাৰা এৰিয়া এইবিলাক এৰিয়াত আমাৰ ইফালে কালীপুখুৰী এৰিয়া বিভিন্ন কাম কাজ আছে মই ৰাতি জনতা দৰবাৰ কৰিছিলোঁ যোৱা মাহত আৰু তেতিয়াই 100টা ৰাস্তা চেংচন কৰি দিছিলোঁ চেন গ্ৰেভেল কিবা কিবি গতিকে ইয়াত বহুত বেছি কাম আছে বুলি মই ভাবা নাই যিকেইটা ৰাস্তা আছে দলং আছে কালভাৰ আছে ভালকৈ মনোযোগ কৰিলে 6 মাহ বছৰত শেষ হৈ যাব। এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীক নিৰ্বাচনী প্ৰচাৰ কৰিব আহিব তেখেতে অহা 6 তাৰিখত অহা কথা দুটা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা যদি বিশেষ অসুবিধা নহয় তেখেতে ঝাৰখণ্ড নিৰ্বাচনত বহুত বিজি হৈ আছে তো সেইকাৰণে আমি ব্যস্ততাৰ মাজেৰেও সিডলি অঞ্চলৰ ৰাইজে বিচৰাৰ কাৰণে আমি জনাইছোঁ আৰু তেখেতে সিডলি অঞ্চলৰ ৰাইজক বহুত ভাল পাই হিচাপে সিডলিত বহুত কাম কৰিলে তেখেতে ইতিমধ্যে আছামমালাৰ ৰাস্তা দিছে ষ্টেডিয়াম দিছে বহুতখিনি দিছে অভাৰব্ৰিজ দিছে সো মই আশা ৰাখিছোঁ 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমি তেখেতক ৰাইজৰ অনুৰোধ মৰ্মে দুটা সভা আমি ৰিকুৱেষ্ট কৰিছোঁ যদিও ব্যস্ত আছে আৰু নিশ্চয় তেখেতে ৰাইজৰ অনুৰোধ ৰাখি এই দুটা সভাত আহিব। প্ৰায় অফাৰ বনোৱাৰ যিখিনি সিদ্ধান্ত এই সিদ্ধান্তত সকলো সচেতন নাগৰিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ চাওক কোনোবা অঞ্চলত সেইটো অলপ অসুবিধা হ'ব পাৰে কোনোবা অঞ্চলত অলপ প্ৰয়োজন হয় চ' গতিকে সেইটো ডিপেণ্ড আপন পৰিৱেশক লৈ পেলাই সিদ্ধান্ত ল'ব। माइ जिगाबजों दै गुदुं फुदुंबाय थायोमोन माइ जिगाबजों दै गुदुं फुदुंबाय थायोमोन थांखिया जाबाय बिमा बिफाया थुरि एंगोरखौ फानखांनानै माइरं लाबोयोबानो संनानै संख्रिजों जाना होननानै थांनोसै नाथाय सानफ्रामबो थुरि एंगोरखौ फाननो हायामोन जैदिनखालि थुरि एंगोर फाननो हाया ओइदिनखालि माइरंबो मोनबोआ दा माइरं मोनबाबा मा खालामोन बे गथ'फ्रा गावसोर फुदुंनानै दोननाय दै गुदुंखौनो गिलासथाम गाहाम लोंनानै उन्दुनानै थायोमोन आंनि लोगोफोरखौ आं बेबायदि नुबोदों आंनि बैसोनि लोगो गथ'फोरखौ बेबायदि मोनसे थासारियाव दंमोन दा बेबायदि थासारियाव दंमोनब्लाबो खिन्थु जोंनि जायगानि जोंनि लोगोफ्रा बै गोरिबनि फिसाफ्रा जायफ्रा बोथिनै बोथिथाम ओंखाम रानदों मोनायाव ओंखाम राननाय माने सानावबो ओंखाम राननाय अखानायै
गेलेथु कमेडि सं माने सानावबो अखानायै ओंखाम रानबाय बेबायदि बोथिनै बोथिथाम ओंखाम रानजानांगौमोन जोंनि जायगानि गथ'फ्रा थिग बेबायदि समखौ खिन्थु बे गथ'फ्रा खुनुदिन लेखा फरायनायखौ नागाराखैमोन लेखा फरायनो गाराखैमोन मानोना बिसोरो हमदांनो हादोंमोन आंखाला माखौ होनो अभाबा माखौ बुङो बिसोरो बुजिनो हादोंमोन बोथिनै बोथिथाम ओंखाम रानदोंबाबो खुनुदिन बिसोरो स्कुलाव थांनायखौ गाराखैमोन गामसा गिजि पेन गिजि गस्ला गिजि गाननानै बिसोरो फरायसालियाव थांदोंमोन बहि बायनोबो बिस्रा फैसा गैयामोन कलम बायनोबो फैसा गैयामोन ओंखायनो गोबाङा मा खालामोमोन बै औवा दालाय गुदुं गोनांखौ दाननानै बे औवा दालायावनो बर्ड पेननि रिफिलखौ सोनानै बेजोंनो बिसोरो लिरदोंमोन इमान खस्थ'नि गेजेरावबो नाथाय बिसोरो खुनुदिन फरायनायखौ नागाराखैमोन मानोना बिसोरो हमदांनो हादोंमोन बिसोरो अनुभब खालामनो हादोंमोन गोरिबा माखौ बुङो आंखाला माखौ बुङो दा बेखायनो साननो बायथ' जादोंमोन बिसोरो जे आङो माबा मोनसे जाथारनांगोन आङो जिउआव माबा मोनसे जाथारनांगोन दा माबा मोनसे जाथारनांगोनबा मा खालामनांगोन आङो लेखा फरायथारनांगोन जिउआव माबा मोनसे जानोबा आङो लेखा फरायथारनांगोन बेबायदि थांखिजों बिसोरो खुनुदिन फरायनायखौ नागाराखैमोन आंजों लोगोसे फरायजाबफानाय आंनि सासे लोगो गामिनि बिरफुं मोसाहारि होननाय बियो बोसोरसे मा खालामदों गाननाय जोमनाय बायनो हायैनि बहि कलम बायनो हायैनि लावखार थाहैदोंमोन बोसोरसे लावखार थानानै फैफिननानै बहि कलम गाननाय जोमनाय बायनानै बियो आरो स्कुलाव थांफिनदों दिनै बियो सासे पुलिस अफिसार जाबाय बेबायदिनो बै समाव जेसेबांखिनि गोरिब गुन्द्रानि फिसाफोर बोथिनै बोथिथाम ओंखाम रानजानाय गथ'फोर बे गथ'फ्रा फरायनानै दिनैनि दिनाव मा जाबाय बिसोरो साफा साफा MA पास साफा साफा BSc पास साफा साफा MEC पास जाबाय सोरबा मास्टार जाबाय सोरबा प्रफेसार जाबाय सोरबा पुलिस अफिसार जाबाय सोरबा खेलानि जाबाय दा ओंखायनो आं नैबे खोथाखौ बुंनो नागिरदों दा नोंथांमोननि जायगायाबो जोंनि जायगानि बायदिनो दा ओंखायनो आं बुंदों जोंनि जायगानि मानसिफ्रा बोथिनै बोथिथाम रानजानाय मानसिफ्रा बेबायदि खना जायगायाव थानाय मानसिफ्रा जुदि जानो हादोंबा नोंथांमोननि जायगानि बे लाइमोनफ्राबो जानो हायो जानो हाथारो आरो जाथारनांगौ